हेलो गाइज কি খবৰ আপোনালোকৰ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিলো এয়া হৈছে মাছখিনি মই ধুনীয়াকৈ ধুই লৈছো আজি মাছৰ আঞ্জা বনাম আৰু আপোনালোকক দেখাম তাৰপিছত মই এয়া মাছখিনি ফ্ৰাই কৰি ললো এনে ফ্ৰাই হ'বলৈ দিছো আৰু নিমখ দি দিছো আৰু হালধি দি দিছো দি পেলাই এতিয়া মই এইখিনি মানে উল্টাই দিম আৰু মাছ ভাজি কোনে কোনে ভাল পায় আৰু কোনে কোনে বেয়া পায় জনাবচোন মই কিন্তু ভাল পাওঁ আৰু মাছ ফ্ৰাই কৰি কিনে তাৰপাছত মই মাছ ভাজিলোঁ মাছ ভাজাৰ পাছত আৰু ইয়াতে মানে মই পনীৰো বনাম সেইকাৰণে কাবুলী বুট তিয়াই ৰাখিছিলোঁ বইলিং হ'বলৈ দিম আৰু কাবুলী বুট দিয়াৰ লগতে আলু এইটো একেবাৰে দি দিছোঁ দি পেলাই মই কেৰাহীত তেল দি দিছোঁ আজি মাছ বনাম বেহৰ আৰু বিলাহীৰে আৰু আলু আৰু কেৰাহীটো গৰম হোৱাৰ লগে লগে মই তেজপাত আৰু পিঁয়াজ দি দিছোঁ দি পেলাই আলুখিনি দি দিছোঁ আলুখিনি অলপ ভাজা হোৱাৰ পাছত নিমখ হালধি দিয়াৰ পাছত মই সেই পেষ্টটো দিছোঁ বেহৰ পিঁয়াজ আদা নহৰু আৰু জ্বলা তাৰপাছত মই এতিয়া জিৰা গুড়ি ধনিয়া গুড়ি ৰেড চিলি পাউডাৰ দি পেলাই অকণমান টাইম ভাজিছোঁ অকণমান কাবুলী বুটখিনি বইলিং হ'বলৈ দিছোঁ মানে শুকুৱাই হৈ গ'ল তাৰপাছতে মই ভাজিছোঁ তাৰপাছত মই বিলাহীও অকণমান দি দিছিলোঁ কাটি কিনে তেতিয়া টেষ্টি হয় ন তাৰ মই কৈছিলোঁ ন বেহৰ বিলাহী আৰু আলুৰ আঞ্জা বনাম এইখন আঞ্জা মানে যিয়ে খায় ন সেয়ে কয় আৰু ইমান টেষ্টি হয় আৰু বেহৰৰ লগতে বিলাহীটো দিলে মজা লাগে ন তাৰপিছত মই ইয়াতে গৰম পানী দি দিছোঁ গৰম পানী দিয়াৰ পাছত মই ইয়াতে এক পিচকৈ মাছ দি দিছোঁ আৰু এয়া মাছ দি দিলোঁ মাছ দিয়াৰ পাছত এয়া অকণমান উতল অহাৰ পাছত আঞ্জা হৈয়ে গ'ল তাৰপাছত এতিয়া মই বনাম পনীৰখিনি ফাৰ্ষ্ট ফ্ৰাই কৰি ল'ম ন এয়া মই ফাৰ্ষ্ট ফ্ৰাই কৰি ল'বৰ কাৰণে কেৰাহীত তেল দিছোঁ তেলখিনি গৰম হোৱাৰ লগতে পনীৰখিনি দিছোঁ তাৰপিছত হালধি আৰু নিমখ দিছোঁ দি কিনে ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ আৰু দেখিছেনে তাৰপিছত ফ্ৰাই হোৱাৰ পাছত মই ইয়াতে তেজপাত দি দিছোঁ আৰু পিঁয়াজ দি দিছোঁ পিঁয়াজ দিয়াৰ পাছত এয়া মই বইল কৰি থৈ দিয়া কাবুলী বুট আৰু আলুখিনি দি দিছোঁ তাৰপাছত ইয়াতে মই নিমখ দিছোঁ হালধি দিছোঁ দি পেলাই অকণমান ভাজি পেলাই ইয়াতে জিৰা গুড়ি ধনিয়া গুড়ি ৰেড চিলি পাউডাৰ তাৰপাছত পনীৰ বাটাৰ মছলাৰ অলপমান মানে পাউডাৰ আছিলে ন মছলা সেইখিনিও দি দিছোঁ তাৰপাছত ইয়াতে মই মিক্সিত দিম আদা নহৰু পিঁয়াজ আৰু আলমণ্ডৰ এটা পেষ্ট বনাই পেলাই ইয়াত মই দি দিছোঁ আৰু দি পেলাই মই অকণমান টাইম ভাজিছোঁ ভাজাৰ পাছত ইয়াতে মই গৰম পানী দি দিছোঁ কাৰণ গৰম পানী দিলে ভাল আৰু ধুনীয়াকৈ হৈও যায় আৰু সিদ্ধও হয় জলদি মই গৰম পানী দি দিছোঁ গৰম পানী দিয়াৰ পাছত ইয়াতে মই পনীৰখিনি দি দিছোঁ আৰু ভাজি থৈ দিয়াই দেখিছেনে ইমান ধুনীয়া কালাৰ আহিছে আৰু সোৱাদো হৈছিলে বাৰু মই অলপমান টেষ্ট কৰি চাইছিলোঁ তাৰপাছত ইয়াতে মই ভাতকেৰেলা আৰু আলু ভাজিম আৰু ইয়াতে পিঁয়াজ দি ল'লোঁ দি পেলাই এয়া মই ভাতকেৰেলা নিমখ হালধি দিলোঁ দি পেলাই আমাৰ ভাতকেৰেলা ভাজিও হৈ গ'ল আহক প্লেটিং কৰোঁ এয়া জহা চাউলৰ ভাত তাৰপিছত ভাতকেৰেলা আৰু আলু ভাজি অকণমান দি দিছোঁ তাৰপিছত মই যে বনাইছিলোঁ ন বেহৰ বিলাহী আৰু আলুৰ আঞ্জাখন ইয়াতে দি দিছোঁ সঁচাকৈ খাবলৈ বহুত বেছি ধুনীয়া হয় আৰু এয়া আঞ্জাখন ইমান ধুনীয়া হৈছে দেখিছেনে তাৰপাছত মই ইয়াতে অকণমান পনীৰো লৈ লৈছোঁ ন কাবুলী বুটৰ লগত পনীৰটো খাই বেছি টেষ্টি লাগে গতিকে মই পনীৰো লৈ লৈছোঁ আৰু এয়া মই মাছ ভাজি 2 পিচ লৈ লৈছোঁ লগতে মোৰ ফেভৰেট জলকীয়া আজিৰ থালিখন এইখনেই আছিল আপোনালোকে চাই কেনেকুৱা পালে ন সেইটো কমেণ্টত জনাব আজিলৈ আহিছোঁ বাই